নমস্কাৰ, মই সৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই এটা পিঠা ৰেচিপি আৰম্ভ কৰিম। আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই কেঁচা পিঠাগুড়িৰে ভাপত দিয়া পিঠা বনাম। তাৰ বাবে মই কেঁচা পিঠাগুড়ি ডাঙৰ কাপেৰে 6 কাপ, নাৰিকল এফাল ৰুকি লৈছোঁ, চেনি আধা কাপ আৰু নিমখ এচামুচ। এতিয়া মই পিঠাগুড়িখিনি নিমখ দি ল'লোঁ। আৰু অলপমান পানী দি এতিয়া মই পিঠাগুড়িখিনি সানি ল'ম। পিঠাগুড়িখিনি সানোতে প্ৰথমতে বেছি পানী দিব নালাগে। এতিয়া মই পিঠাগুড়ি এনেদৰে চালনীখনত চালি ল'ম। এতিয়া মই চালনীৰে সানি লোৱা পিঠাগুড়িখিনিত নাৰিকল আৰু চেনি দিলোঁ। এতিয়া মই এনেদৰে সানি লৈ পিঠাকেইটা বনাম। এতিয়া মই চেপনিত এনেদৰে পিঠাগুড়িখিনি দি কুকাৰত বহাই দিলোঁ। এতিয়া মোৰ ভাপত দিয়া পিঠা বনোৱা হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।